Hello guys, welcome back to my channel. আহৰ সকলে ভালে আছে তো বহিনৰ পৰা যি ব্লগ এটা দিম বুলি ভাবিলো মানে আজি যেটো ফ্ৰী আছো ক্লাছ নাই আমি কোড জকি কৰি গটেখিনি দেখুৱাই আছো তাৰ আগতে মই এটা বিশেষ জায়গা থিয় হৈছো দেখলে পাইছে এখন মোৰ স্কুল মানে যত মই এলপি স্কুল অধ্যয়ন কৰিছিলো সেই স্কুলখন এখন আৰু ইফালে ঘৰটো আৰু ইফালে আমাৰ সেই দাপোন আছে ইফালে তো মই জায়গা এটা থিয় হৈছো বৰ্তমান বহুত স্মৃতি জড়িত আছে তাকে মানে অলপ বেয়া লাগিছে ইমান পুৰণা স্মৃতি আছে আৰু আপোনালোক দেখিবলৈ পাই বহুত ভাল লাগিছে মোৰ একচুয়ালি স্কুলখন তো যেন হকৰ এখন হল জলা প্ৰাথমিক বিদ্যালয় এটো আমাৰ থ্ৰুব আহিছে এতিয়া আমাৰ থ্ৰুব এটো তো ব্লগ তেতিয়ালে আমি ভিডিওটো আৰম্ভ কৰো গোটেইখিনি দৃশ্য দেখা আছো তাত গৈ আমি আহি পালো এতিয়া কোডৰ ৰিজৰ্ট এয়া পিছফালে দেখাই পাইছে আৰু আমাৰ ইফালে থ্ৰুব মানস আছে বেছি আৰে বাৰু সবৰে সময় নাই সবে বিজি আমি আজি তিনিজনে আহিলো যদি সবে মানে ব্যস্ত হৈ আছে কাম কাজত তো যেটো আৰু ক্লাছ নাই কেদিন ফ্ৰী আছো তো ফাইনেলি অলপ আহিলো ফুৰিবৰ কাৰণে তো বনাই বহুত দিন আগতে আহিছিলো মই ইয়াত তো যেতিয়া আৰম্ভণি বনাই আছিলে তেতিয়া আহিছিলো মই ইয়াত হইলো না আজি যাই হয় একবাৰ তো আপোনালোকক দেখাই দিও ভিডিওৰ জৰিয়তে তো এটা হৈছে আমাৰ কোডৰ ৰিজৰ্ট সেকেন্ড টাইম না তো এটা বলে কোডৰ টেঙা নিব ইয়াৰ পৰা কেনে কোডৰ ৰিজৰ্টত গাজল বিচাৰিব প্ৰথমতে গাজল বিচাৰিব লাগিব মই কিন্তু কোডৰ গাছ দেখা নাই ইয়াতে আচ্ছা তো এটা হৈছে কোডৰ ৰিজৰ্ট আৰু ভিতৰত যাম আমি এতিয়া কেনেকুৱা কি আছে তো আৰু টিকেটটো কাটি লওঁ এজনৰ কিমান 30 रुपीस নেকি এজনৰ এইটো বাক্সা তো গৈছো আমি ভিতৰত না কি মানে যদি মই ছোৱালী হলো হয় স্যাৰ ৰিলছ বনাই দিলে স্যাৰ ৰিলছ বনাই দিলে বনাই কি এটা দে বনা ৰিলছ ছোৱালী নহল না স্যাৰ ছোৱালী আজিকালি সবে বনায় ধুনীয়া কিন্তু দে ধুনীয়াকে ৰিলছ বনাই দিলে ৰিল বনাই দিও নেকি আজি বগেন ভিলিয়া গানত বগেন মই ছোৱালী হলে বনাম আপোনালোকে আহিব পাৰে ইয়াত ধুনীয়া হৰ্স ৰাইডিং তো ঘূৰ আছে চোন মানুহ নাই আজি যেতিয়া দোকানত বোলে বন্ধ থাকে আমি বেয়া দিনত আহিলো আজি আৰু টাইমটো অলপমান মানে ইভিনিং টাইম হ'ল আজি না অলপ আন্ধাৰ হ'বই এটা ৰখোতে তহঁতে দেৰি কৰিছা বহুত মই নহয় মানক উঠিব পাৰিলে ভাল আছিল কি কৰা যায় চুবক চিনি পোৱা নাই এইটো এটা ইফালে আছে ঘোঁৰা হৰ্চ মালিকবিলাক কৈ দিয়া আমিতো উঠিব পাৰিলোঁ আজি এইবিলাক লাইফত ইমান চকুৰ সন্মুখত দেখিবলৈ পালো এনেকে ঘোঁৰা আচ্ছা আজা বাচ্চে আজা 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 লাৰণি দিন হা লাৰিব নিদিয়ে ঘোঁৰাটো কি কৰা আৰু চাওক এইফালে গোটেই ভিউটো এবাৰ ক'ত সেনেকুৱা আৰু এইবিলাক सेकंड लगले उठी एकदम मजा ये देखो गाइस क्या लिखा है इस पर कोडर रिजर्ट আৰু ইটো পুখুৰী হয় আৰু ইয়াত বোটিং বিলাক ইটো বোট বিলাক তাত আছে বোট বিলাক তাতে আছে ক'ত নাই আজি মানুহ নাই বৰ বেয়া দিনত আহিলো একচুৱেলি একদম ধুনীয়া এইবিলাক ট্ৰেইনাৰ ফুল বগেন ভেলিয়া এইবিলাক চাওক ফুলি আছে কিন্তু ফুলকেইটা দেখা পাই লৈ যাব মন গৈছে ধুনীয়া লাগিছে একদম ধুনীয়া এইটো চাংঘৰ আমি উঠিম এতিয়া ওপৰত ये क्या था এইফালে হেলিকপ্টাৰ আছে এখন হেলিকপ্টাৰ বাটাৰফ্লাই আছে আমি গৈ আছো এতিয়া এইফালে মানস ভাল লাগে মজা লাগে একদম ৰঙিনা ছাৰ এতিয়া গ্ৰাছ ফিল্ড না ৰবা হেলিকপ্টাৰ উঠিব গৈছো স্যাৰ আমি পাইছা চিনা যোগ হ'ব নেকি ইয়াত আমি ফাৰ্ষ্ট পকিলাৰ উঠিম স্যাৰ পকিলাৰ উঠি কিনে পকিলাৰ পৰা উৰি হেলিকপ্টাৰ যাম স্যাৰ আচ্ছা আচ্ছা ঠিক আছে বলা এইটো চাওক ধুনীয়া और ये देखो লাগিছে এইটো চাৰিফালে খাবলৈ আছিলো মোৰ মানে মোৰ ভৰিটো সোমাই গ'ল ইয়াত একদম ইয়াতে বাপৰে বা এই বৰ ডেঞ্জাৰ বস্তু আছে ইয়াত এইটো অৱস্থা চা নাই কি হৈ গ'ল ইয়াত অৱস্থা বেয়া স্যাৰ চাম কিন্তু যে নহয় এইটো কিন্তু পুখুৰীটো বহুত ডাঙৰ পুখুৰী আৰু ইয়াত মই দেখা পাইছোঁ ইয়াত এইকেইটা দেখিব
হয়তো দেখা নাপাব কিজানি চাওক জুম কৰি দেখাই দিছোঁ এইকেইটা পৰিভ্ৰমী চৰাই এইটো কি চৰাই নাম নাজানো বাৰু কিন্তু চিলিহানা অসংখ্য আছে ইয়াতে হাজাৰ 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 আছে তো দেখি ভাল লাগিছে একচুৱেলি এই সিফালেও আছে বহুত না এইফালে এইফালেও আছে এয়া দেখিবলৈ পাইছে নিশ্চয় এইবিলাক বহুত আছে এইবিলাক এইবিলাক বহুত আছে এইবিলাক চব চৰাই হয় এইবিলাক আৰু এইখন বনাইছে আমাৰ হেলিকপ্টাৰ হয় না হেলিকপ্টাৰ ফুৰি আহিব পাৰি এইটো বনাইছে কিন্তু না ধুনীয়া বনাইছে সৰু বাচ্চাবিলাক আহিলে খুব ভাল পাব ন সঁচাই প্লেনত বহা নিচিনা পাব ইয়াত মানে এটা ফিলিংছ পাব আৰু ইয়াতে গ্লাছ লগালে সঁচাকে তাকেতো বহিব পাৰি ধুনীয়াকে ইয়াতে মানে প্লেনত মানে এটা উঠাৰ আমেজ এটা পাব আৰু ইয়াতে ফিলিংছ এটা পাব মানসে সঁচাই মানে উঠা নিচিনা হৈছিল ইয়া উৰি যোৱাৰ নিচিনা হৈছিল একদম ধুনীয়া পোষ্ট দিছে ধ্ৰুৱ ধুনীয়া লাগছে কিন্তু ধুনীয়া ভলীবলৰ মানে সুবিধা আছে ভলীবল খেলিব পাৰিব ইফালে আমাৰ ৰেপলিং আছে ইয়াত ৰেপলিঙৰ এটা আনন্দ ল'ব পাৰিব ইয়াত ধ্ৰুৱ বাৰু ভলীবলৰ প্লেয়াৰ একদম খুব ভাল খেলে একচুৱেলি এইখন চলা ধ্ৰুৱ চলাব এইখন দে ধ্ৰুৱ বঢ়িয়া দে চলা ইমান দীঘল মানুহ ক'ত আৰু চেলি দে মানুহ হৈ যাব তাকেতো বিশ্বৰ চবতকে মানে সঠিক টাইম দিয়া ঘড়ী এইটো আমাৰ ছাৰে এবাৰ গাড়ী চলাব ছাৰে ছাৰ আপোনাৰ গাড়ীখন চলাই ফিল কেনেকুৱা ছাৰ একদম মজা পুৰা খাই গৈছে আমাৰ আগতে বাজাজ চলাব নোৱাৰি নেকি একদম ধুনীয়া তাৰমানে ছাৰ আপুনি ক'ত যাব এতিয়া ছাৰ মই ভাবিছিলো অলপমান ৰাজস্থানত যাওঁ বুলি ভাবিছিলো ৰাজস্থান ছাৰ ছাৰ আমাৰ ছাৰ এতিয়া ৰাজস্থানলৈ যাত্ৰা আৰম্ভ কৰিব ছাৰ গিয়াৰটো কোনফালে ধুনীয়া বনাইছে জেনুইন প্ৰডাক্ট চোলাৰ প্ৰডাক্ট লাইটিং চিষ্টেম আছে কি জ্বলা দেখো এইটো তাকে ধুনীয়া এইবিলাক আমাৰ ফটো চটো উঠিবৰ কাৰণে চবখিনি এৰেঞ্জ কৰি থৈ দিছে এইফালে আৰু এইফালে এটা ঘৰ আছে এইফালে ধ্ৰুৱ চিটটো খালী হৈছে এইফালে এজন লাগিছিল সি নিজে কৈছে মোক লাগিছিল বুলি পেলাই ই কম নহয় অকলে ভালনে বিন্দাছ লাইফ একদম ব্লু কালাৰ এইটো কালাৰটো মোৰ ভাল নালাগে দেই ব্লুটো চকু টানে বহুত বহুত বেয়া বস্তু এইটো কিন্তু তাত কিছু গ্ৰীণ কালাৰ দিলে হয় ভাল লাগিল হয় তাকেতো কি ঘৰ বা এইটো নাজানো বাৰু বডি মাছাজ হয় নেকি ইয়াত ভিতৰত খেলাৰ ব্যৱস্থা আছে এইটো টেবুল টেনিছ মাছাজ নাই এইটো এইটো মেইন বস্তুটো এইটো কোনে কৰি মাছাজটো তো ফাৰ্ষ্ট টাইম দেখা পাইছো আজি মেচিন দি কৰে না তাকেতো কেনে লাগিল কচোন ধুনীয়া লাগিল না পৰিয়াল সহ আহিব পাৰে এদিন ঠিক আছে বাৰু দে ফুলকেইটা ভাল লাগিছে না আচ্ছা ঠিক আছে বাৰু দে বনা ৰিলছ বনা ঠিক আছে বাৰু যেন হওক এতিয়া আমাৰ দেৰি হ'ল নেকি যাওঁ এতিয়া ঘৰত এনেই দেখাই দিলোঁ আপোনালোকক কৰ্দৈ ৰিজৰ্ট আমাৰ টংলাতে আছে বেছি দূৰত নাই আহিব আপোনালোকে দিয়ক বাৰু আজিলৈ আহিছোঁ পিছলৈ নেকি ৰ'ব বাই বাই দে আকৌ লগ পাম ঠিক আছে